নিখিল বড়ো ছাত্ৰ সন্থা জাতীয় সমস্যাবিলাকৰ কাৰণেই হওক বা সমাজৰ কাৰণেই হওক বিভিন্ন ধৰণৰ কাম কৰাৰ লগে লগে যুৱ প্ৰজন্মক আজি এটা পজিটিভ দিশত লৈ যাবৰ কাৰণেও কিছুমান কাৰ্যসূচী লৈছে। আণ্ডাৰ-13 ফুটবল টুৰ্ণামেণ্টটো ওৱান অফ দি বেষ্ট ইনিচিয়েটিভ, কাৰণ এইটো এটা মষ্ট ফৰ্মেটিভ ষ্টেজ হয় আৰু আজিৰ যিটো এটা পৰিৱেশত ড্ৰাগছ আৰু বিভিন্ন নিচা এইবিলাকৰ দ্বাৰা আক্ৰান্ত হৈ ল'ৰাবিলাকে যে নষ্ট হৈ গৈ আছে, শিক্ষা দীক্ষাৰ প্ৰতি ইচ্ছা নোহোৱা, এই অকল ল'ৰাবিলাকক ধ্যান যিটো আকৰ্ষণ কৰিবৰ কাৰণে বা ভালৰ দিশে লৈ যাবৰ কাৰণে এইটো ফুটবল টুৰ্ণামেণ্ট কৰিছে, খুব ভাল কৰিছে সমগ্ৰ অসমত। আৰু ইয়াৰ পৰা ভাল ফুটবলাৰ ওলাই গৈ আছে। এতিয়া বড়োফা যিটো ফুটবল ক্লাব যিটো আইডিয়া তেওঁলোকে কৰিছে, ইয়াৰ পৰা বেষ্টবিলাকে মেম্বাৰ হৈ পেলাই এই ক্লাবৰ সদস্য হৈ খেলিব আৰু নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেললৈকে তেওঁলোকে যাব পাৰিব। সেইটো এটা ভাল কথা আৰু সমাজৰ কাৰণেই হওক আৰু সমাজত নৱপ্ৰজন্মক এটা ধনাত্মক যিটো যোগাত্মক দিশত লৈ যাবৰ কাৰণে যিটো এটা ইনিচিয়েটিভ লোৱা হৈছে, সঁচাকৈ এইটো শলাগ ল'বলগীয়া।